Good afternoon everyone. Welcome to my channel Sheikh Musaddiq Informational. So মই নতুন এটা ভিডিও লৈ তোমালোকৰ ওচৰলৈ আহিলো আৰু আজি এটা গুৰুত্বপূৰ্ণ এটা বিষয় ডিসকাশন কৰিম যে নতুনকৈ যিসকল ষ্টুডেন্টছে হায়াৰ সেকেন্ডাৰী দিছে এবাৰ যিসকল হায়াৰ সেকেন্ডাৰী এক্সাম দিছে ফাইনেল এক্সাম হিহঁতৰ মনত এটা ডাউট থাকি যায় সকলো সময়তে হিহঁতে ভাবে যে ৰিজাল্টটো কেতিয়া দিব ৰিজাল্টটো আসলতে হিহঁতে নাজানে যে কিমান গেপ পিছতে ৰিজাল্টটো আহে সো এইটোৰ বিষয়ে আপডেটখিনি মই আজি তোমালোকক দিম সো এটা ডাটা চোৱা ইয়াত তোমালোকে চাব পাৰিছা the Assam SS second year class 12 results for 2025 are expected to be announced in the second week of May 2025 and likely on May 9th. So ইয়াৰ পৰা তোমালোকে গম পাইছা যে ৰিজাল্টটো আহতে মে মাহ আহি যাব আৰু মে মাহৰ সেকেন্ড উইকত প্ৰবেবলি ৰিজাল্টটো আহি যাব আৰু হিহঁতে এটা ডেটও নিশ্চিত কৰি দিছে মানে হিহঁতে এটা প্ৰেডিক্ট কৰিছে এইটো আসলতে মেইন ডেট নহয় 9th মেৰ কথা কৈছে হিহঁতে তো 9th মেত হিহঁতে এক্সপেক্টেড বুলি কৈছে কিন্তু আসলতে যে 9 মেতে আহিব ৰিজাল্টটো তেনেকুৱা নহয় সেই আশাত তোমালোকে নাথাকিবা কৈছে মেৰ সেকেন্ড উইকত দিয়া কথা কৈছে কিন্তু কিবা কাৰণত যদি লেট হয় হয়তো আৰু এসপ্তাহমান লেট হৈ যাব পাৰে যেনেকুৱা মেৰ থাৰ্ড বা ফৰ্থ উইকতো ৰিজাল্টটো আহিব পাৰে আৰু হয়তো এনেকুৱা হ'ব পাৰে যে ৰিজাল্টটো সোনকালে হিহঁতৰ বনোৱা হৈছে আৰু এইটো মেৰ ফাৰ্ষ্ট উইকতে তোমালোকক ৰিজাল্টটো দি দিল সো এইটোৰ কাৰণে ইমান টেনশ্যন ল'বলগীয়া কথা নহয় মেইন কথা হ'ল তোমালোকে ভালদৰে যদি পঢ়িছা তোমাৰ ৰিজাল্টটো আৰু ভালদৰে যদি এক্সাম দিছিলা তোমাৰ ৰিজাল্টটো ভালেই হ'ব আৰু যিসকলে ইমান ভালদৰে দিব পৰা নাই সিহঁতেও ভৱিষ্যতে যাতে ভালদৰে পঢ়া শুনা কৰি আৰু বেলেগ আৰু এক্সাম এইটোৱে শেষ নহয় বেলেগ আৰু এক্সাম আছে এইখিনি এক্সাম যাতে ভালদৰে দিব পৰা এইটো আশা ৰাখিলোঁ আৰু এটা কথা সুধো মই স্কুটিৰ কাৰণে কোনে কোনে আশা পাতি আছে যে স্কুটি মই পাম এইবাৰ বা মই পাৰ্চেণ্টেজ হৈ যাব স্কুটিৰ কাৰণে কোনে কোনে আশা পাতি আছে কমেণ্টত নিশ্চয় জনাবা আৰু তোমালোকে হয়তো কোনোবাই নাজানো কোনোবাই হয়তো চেনেলখন নতুন আহিব পাৰা ইয়াত সকলো ধৰণৰ আপডেট নতুন কিবা আপডেট আহিলে তোমালোকৰ এডুকেশ্যন ৰিলেটেড নাইবা কিবা জব নটিফিকেশ্যন ৰিলেটেড সকলোখিনি আপডেট মই ইয়াত দিবলৈ চেষ্টা কৰোঁ আৰু চেনেলখন সেইকাৰণে তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা চেনেলখন তোমালোকৰ ওচৰত থাকিলে তোমালোকে আপডেটখিনি পাই থাকিবা সো আজি এইখিনি আছিল আৰু ইয়াৰ পিছত নতুন কিবা আপডেট আহিলে মই তোমালোকৰ ওচৰত ভিডিও লৈ আহিম চেনেলখনৰ সৈতে তোমালোকে থাকিবা আৰু ভিডিওটো তোমালোকে শ্বেয়াৰ কৰি দিবা বাই